আজিৰ এই অনুষ্ঠানটো যে আজিৰ অনুষ্ঠানটো হ'ল ফাতিহাই দুৱাজ ধাম। ইয়াৰ অন্য এটা নাম ঈদ এ মিলাদুন নবী। আমাৰ এই বিদ্যালয়ত নলবাৰী হাইস্কুলত বছৰে বছৰে এই অনুষ্ঠানটো পালন কৰি অহা হৈছে। সেই হিচাপে আজি 26 আগষ্ট হয় আৰু 12 ৰবিউল আউৱাল, আৰবী মাহৰ ৰবিউল আউৱাল মাহৰ 12 তাৰিখ এই দিনটো ফাতিহা দুৱাজ ধাম হিচাপে পালন কৰা হয়। তাৰমানে 570 খ্ৰীষ্টাব্দত মক্কা নগৰীত তাৰমানে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম হৈছিলে আৰু এই দিনটো আছিল 12 ৰবিউল আউৱাল মাহৰ 12 তাৰিখ সোমবাৰ আছিল। কিন্তু বাৰটো হয়তো মিলা নাই, তথাপি এই দিনটো আমাৰ কাৰণে অতি পবিত্ৰ। ইয়াত বিশেষ মেছেজ হ'ল যে হজৰত মুহাম্মদ কেৱল এটা সম্প্ৰদায়ৰ কাৰণে নাছিলে, গোটেই বিশ্ব মানৱৰ কাৰণে আছিলে। গতিকে তেখেতৰ প্ৰতিটো আদৰ্শ বা জীৱনৰ আৰ্হি গোটেই মানৱ জাতিৰ কাৰণে অনুকৰণীয়। আমি ভাতৃত্ব, প্ৰেম, সহানুভূতি এই গুণবিলাক আচলতে যদি অনুভৱ কৰোঁ, ফল' কৰিবলৈ যাওঁ, হজৰত মুহাম্মদৰ গুণবিলাক যদি ফল' কৰিবলৈ যাওঁ, পৃথিৱীখনে শান্তিৰ হৈ যাব। আমি সেই আশাৰে এই অনুষ্ঠানটো পাতোঁ। আজি আমি বুলিয়েই নহয়, গোটেই অসমতে বা পৃথিৱীতেই পালন কৰি আহিছে। আৰু ইয়াৰ আন এটা ফাতিহা দুৱাজ ধাম অৰ্থ হ'ল 12 ৰবিউল আউৱালৰ মুক্তি দিৱস। তাৰমানে সেই সময়ত আৰৱত তাৰমানে জঘন্য জীৱন যাপন চলিছিলে, বৰ্বৰ সমাজ আছিলে। সেই সমাজৰ পৰা মানুহে মুক্তি পোৱাৰ যিটো প্ৰথম পোহৰটো হজৰত মুহাম্মদ আহিছিলে আৰু এইকাৰণে এই নামটো দিয়া হৈছে 12 ৰবিউল আউৱাল মাহৰ 12 তাৰিখৰ মুক্তি। আজি এইখন স্কুলত ফাতিহা দুৱাজ ধাম যিহেতু বিভিন্ন ধৰ্মাৱলম্বীৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে, সবেই মিলাপ্ৰীতিৰে অনুষ্ঠিত কৰা হৈছে। হয় হয়, কৰা হৈছে। হিন্দু মুছলমান ছাত্ৰ সকলেও কৰিছে। মুছলমান বেছি ছাত্ৰ ছাত্ৰী আছে, হিন্দু ছাত্ৰ ছাত্ৰী কম আছে, অলপ আছে আৰু তেওঁলোকৰ আছে কৰিছে। স্কুলখনৰ নাম কি হৈছে? আমাৰ লাওপাৰা হাইস্কুল।